ডিয়াৰ ষ্টুডেণ্ট, আজি আমি এইখন ভিডিঅ'ত সমাধান কৰিম অনুশীলনী 5.2ৰ পৰা প্ৰশ্ন নং 24 আৰু 25। এই দুটা প্ৰশ্ন আজিৰ এইখন ভিডিঅ'ত সমাধান কৰা হ'ব। ইয়াৰ আগৰ প্ৰশ্নবিলাক আমি ইয়াৰ আগৰ ভিডিঅ'বিলাকত সমাধান কৰিছোঁ। তোমালোকে প্লেলিষ্টত গৈ সেই ভিডিঅ'বোৰ চাব পাৰিবা। 24 নম্বৰ প্ৰশ্নত কি কৈছে, এটা সমান্তৰ প্ৰগতিৰ প্ৰথম তিনিটা পদ ক্ৰমে বি, চি আৰু 2b হ'লে বি আৰু চিৰ অনুপাত নিৰ্ণয় কৰা। তো কি কৈছে, এটা সমান্তৰ প্ৰগতিৰ তিনিটা পদ ক্ৰমে দিয়া আছে। এটা হৈছে বি, এটা চি আৰু এটা হৈছে 2b। আমি ইয়াৰ পৰা কি কৰিব লাগে, বি আৰু চিৰ অনুপাত নিৰ্ণয় কৰিব লাগে। তো দিয়া আছে কি কি আমি সেইখিনি আগত লিখি ল'ম। তো দিয়া আছে এপিটোৰ প্ৰথম পদ a1, a1ৰ মান হৈছে বি আৰু a2 দ্বিতীয় পদ ইয়াৰ মান হৈছে চি আৰু a3 তৃতীয় পদ ইয়াৰ মান হৈছে 2b। এতিয়া ইয়াৰ পৰা আমি যে এটা কথা জানো যে এই তিনিটা যদি এপিৰ প্ৰথম তিনিটা পদ হয়, তেন্তে a2 মাইনাছ a1 অৰ্থাৎ ডি আৰু a3 মাইনাছ a2 এইটো কি হ'ব, ডি হ'ব, অৰ্থাৎ সাধাৰণ অন্তৰ একে হ'ব। তেনেহ'লে আমি লিখিব পাৰিম, গতিকে আমি লিখিব পাৰিম a2 মাইনাছ a1 ইকুৱেল টু লিখিব পাৰিম a3 মাইনাছ a2। যিহেতু কি হয়, এই তিনিটা এটা এপিৰ সমান্তৰ প্ৰগতিৰ প্ৰথম তিনিটা পদ হয়। যদি আমি ইয়াৰ পৰা আমি কি কৰি মানবিলাক যদি বহুৱাই দিওঁ, অৰ্থাৎ a2ৰ মান হৈছে চি মাইনাছ a1ৰ মান হৈছে বি আৰু a3ৰ মান হৈছে 2b, আকৌ a2ৰ মান হৈছে চি। তো ইয়াৰ পৰা আমি যিবিলাক একে আছে, অৰ্থাৎ চি একে জাতৰ হয়, সেইবিলাক আমি একফালে কৰিম। অৰ্থাৎ চি বাওঁফালে লৈ আহিম বা বিটো বাওঁফালে ৰাখিম। এইটো বিৰ লগত আছে মাইনাছ, গতিকে মাইনাছ বি ইয়াতে ৰাখিম আৰু সোঁফালৰ পৰা 2b এইটো প্লাছ আছে, গতিকে আমি বাওঁফালে লৈ আহিলে মাইনাছ হ'ব 2b ইকুৱেল টু আমি কি কৰিম, ইয়াতে মাইনাছ চি এটা থাকি গ'ল আৰু এই চিটো বাওঁফালে আছিল প্লাছৰ, গতিকে সোঁফালে গ'লে মাইনাছ হ'ব। তো ইয়াৰ পৰা মাইনাছ বি মাইনাছ 2b মানে তিনিটা মাইনাছ তিনিটা বি আৰু সোঁফালে হৈছে মাইনাছ এইটো হৈছে চি আছিল, 2 নহয়, এইটো চি, গতিকে মাইনাছ 2c হ'ব, মানে দুটা চি। এতিয়া দুয়োফালে এটা বস্তু কমন আছে, সেইটো হৈছে মাইনাছ, গতিকে মাইনাছটো কাটি দিম। কাটি দিলে ইয়াতে থাকিব 3b। আমি 3টো আমি সোঁফালে লৈ যাম, সোঁফালে লৈ গ'লে ইয়াতে থাকিব বি, সোঁফালে লৈ গ'লে যিহেতু ইয়াতে পূৰণ হিচাপে আছিল, গতিকে সোঁফালে গ'লে ডিভাইড হৈ যাব, ডিভাইড হৈছে 3 আৰু ইয়াৰ পৰা চিটো হৈছে পূৰণ হিচাপে আছে, গতিকে আমি যদি বাওঁফালে লৈ আহোঁ তেনেহ'লে বি ডিভাইড হৈ যাব চি ইকুৱেল টু 2/3 থাকিব। আৰু এইখিনিকে আমি লিখিব পাৰিম বি ইজ টু চি, যিহেতু আমাক কি কৰিব লাগে, অনুপাত নিৰ্ণয় কৰিব লাগে, গতিকে এইটো হৈছে বি অনুপাত চি আৰু 2/3, তাৰমানে এইটো হৈছে মান, অৰ্থাৎ বি আৰু চিৰ অনুপাত হৈছে 2:3। যিহেতু আমাক প্ৰশ্নক বি আৰু চিৰ অনুপাত উলিয়াব কৈছে, যিহেতু বিটো আগত আছে সেইকাৰণে আমি বিটো আগত ৰাখিছোঁ। যদি এনেকুৱা প্ৰশ্নত ক'লে হয় যে চি ইজ টু মানে চি অনুপাত বি উলিয়াব লাগে, তেতিয়াহ'লে আমি চিটো আগত ৰাখি বিটো পিছত ৰাখিলোঁ হয়। এইটো আমি কৰাৰ সময়ত আমি উল্টা পুল্টাকৈ লিখিলে হৈ যাব। তো যিহেতু আমাক কৈছে বি আৰু চি, গতিকে বি সমানুপাত চি, গতিকে নিৰ্ণয় বি আৰু চিৰ অনুপাত হ'ল 2:3। ডিয়াৰ ষ্টুডেণ্ট, এতিয়া 25 নম্বৰ প্ৰশ্নটো সমাধান কৰিম। প্ৰশ্নত কি কৈছে, 3 অংক বিশিষ্ট এই ধনাত্মক সংখ্যাৰ অংক তিনিটাই এপি গঠন কৰে। তাৰমানে প্ৰথমে কি কৈছে, 3 অংক বিশিষ্ট, তাৰমানে 3 অংক বিশিষ্ট যিকোনো সংখ্যা হ'ব পাৰে, ধনাত্মক সংখ্যা কৈছে, ঋণাত্মক সংখ্যা হ'ব নোৱাৰে।
তো এই সংখ্যার অঙ্ক এই তিনিটাই কি করেছে, এটা এপি গঠন করে, তার মানে সমান্তর প্রগতিত থাকে। সাপোজ আমি এটা উদাহরণ হিসাবে যদি লওঁ, সাপোজ আমি লৈছোঁ 2 4 6, এইটো 3 অঙ্ক বিশিষ্ট একটা সংখ্যা হয়। এই সংখ্যা নিশ্চয় কি হৈছে, এপিত আছে। অঙ্কবিলাক চোৱা 2 4 6 আছে, তাৰ মানে ইয়াৰ মাজত এই দুটাৰ মাজত ডিফাৰেঞ্চ হৈছে 2, আকৌ 4 আৰু 6 এর মাজত ডিফাৰেঞ্চ হৈছে 2, গতিকে এইটো কি আছে, এপিত আছে। এতিয়া কি কৈছে, সিহঁতৰ সমষ্টি 15, তাৰ মানে এই তিনিটা অঙ্ক যদি যোগ কৰা হয়, সমষ্টি মানে যোগফল কি হয়, 15 হয়, 15 পাম। আকৌ কি কৈছে, অঙ্ককেইটা ওলোটাই পোৱা সংখ্যাটো মূল সংখ্যাটোতকৈ 594 কম হয়, অৰ্থাৎ 594 কম হ'ব। কোনটোতকৈ, যিটো আমি ওলোটাকৈ এই অঙ্ককেইটা যদি আমি উল্টাই দিয়াৰ পিছত যিটো আমি সংখ্যা পাম, সেই সংখ্যাটো মূল সংখ্যাটোতকৈ 594 কম হ'ব, সেইটোৱে কৈছে। তো সংখ্যাটো আমি নিৰ্ণয় কৰিব লাগে। যিহেতু আমি এই সংখ্যাটোৰ অঙ্ককেইটা নাজানো, এইটো আমি ধৰিব লাগিব। ধৰাহ'ল 3 অঙ্ক বিশিষ্ট সংখ্যাটোৰ অঙ্ক তিনিটা আমি কেনেকৈ ধৰিম, সংখ্যা তিনিটা কি হ'ব লাগিব, এপিত থাকিব লাগিব। তো সংখ্যা তিনিটাতো নাজানো যে এপিত কেনেকৈ বনাম। তো তোমালোকে কি কৰিবা, সাপোজ মই লৈছোঁ এটা, আমি যিটো একক দশকৰ ঘৰত যিটো অঙ্ক থাকিব, সেইটো আমি লৈছোঁ এ বুলি ধৰিছোঁ। এতিয়া কথা হ'ল, তাৰ আগৰ অঙ্কটো আমি কি ল'ম, এ মাইনাছ ডি বুলি ল'ম। এতিয়া কোৱা, এই দুটাৰ মাজৰ ডিফাৰেঞ্চটো কি হ'ব, এ মাইনাছ ডি। যদি আমি এ মাইনাছ ডি মাইনাছ এ কৰোঁ, নিশ্চয় এ কেঞ্চেল যাব, ডিটো থাকি যাব। আকৌ যিটো এককৰ ঘৰত যিটো অঙ্ক থাকিব, সেইটো আমি লৈছোঁ এ প্লাছ ডি। এতিয়া আমি পৰীক্ষা কৰি চাম যে এই তিনিটা অঙ্ক, এই সংখ্যাটোৰ তিনিটা অঙ্ক এপিত আছেনে নাই। তো ইয়াৰ বাবে তোমালোকে কি কৰিবা, এইটো জাষ্ট আমি কি কৰিম, এইটো হৈছে দ্বিতীয় পদ, তাৰ মানে একক দশকৰ ঘৰৰ অঙ্ক এইটো। গতিকে এ মাইনাছ এইখিনি মাইনাছ ডি, এই মাইনাছটো কি হ'ব, প্লাছ হৈ যাব। তেনেহ'লে ইয়াৰ লগত এইটো কেঞ্চেল থাকি গ'ল ডি, তাৰ মানে ইয়াৰ বাবে আমি পাইছোঁ কি ডি। আকৌ এইখিনি মাইনাছ যদি এ কৰোঁ, তেনেহ'লে কি পাম, এ প্লাছ ডি মাইনাছ এ কৰিলে, তাৰ মানে এ কেঞ্চেল যাব, থাকিব ডি। তাৰ মানে দেখা গ'ল কি, এই তিনিটা অঙ্ক এপিত আছে। যিহেতু আমি কি কৰিছোঁ, দ্বিতীয় পদ মাইনাছ প্ৰথম পদ, আকৌ তৃতীয় পদ মাইনাছ দ্বিতীয় পদ ইকুৱেল হয়, ডি পাইছোঁ। এতিয়া প্ৰশ্নমতে কি কৈছিল, যে সিহঁতৰ সমষ্টি, এই তিনিটা অঙ্কৰ সমষ্টি 15 হয়। প্ৰশ্নমতে এই অঙ্ক তিনিটা যোগ কৰিলে আমি 15 পাওঁ। গতিকে এ মাইনাছ ডি এটা অঙ্ক যোগ এ এটা অঙ্ক, আৰু এটা অঙ্ক আছে এ প্লাছ ডি, এই তিনিটা যোগ কৰাৰ পিছত আমি 15 পাইছোঁ। তাৰ মানে এইটো প্ৰশ্নত দিয়া আছে। এতিয়া ক্যালকুলেশ্যন কৰিলে, তাৰ মানে ইয়াৰ পৰা ডি আৰু এইটো ডি মাইনাছ আৰু প্লাছৰ লগত কেঞ্চেল গ'ল। এতিয়া এ এটা দুটা তিনিটা আছে, গতিকে 3a ইকুৱেল টু 15। ইয়াৰ পৰা a ইকুৱেল টু হ'ব 15/3, যেহেতু পূৰণ হিচাপে আছিল, আৰু এইফালে গৈ 5 পাম ডিভাইড কৰিলে, অৰ্থাৎ এৰ মান পাইছোঁ আমি 5। গতিকে আমি এই অঙ্ক তিনিটাত আমি এর মানটো বহাই দিম। গতিকে অঙ্ক তিনিটা, এটা এই ঠাইত যদি 5 বহাই দিওঁ, 5 মাইনাছ ডি হ'ব, আৰু এইটো আমি ব্ৰেকেট দি লিখিম, এর মান আমি 5 পাইছোঁ, আৰু এটা হৈছে 5, আৰু এটা হৈছে 5 প্লাছ ডি। এই তিনিটা হৈছে সংখ্যাটোৰ অঙ্ক। যেহেতু আমি অঙ্ক তিনিটা পাইছোঁ, গতিকে আমি মূল সংখ্যাটো নিশ্চয় পাম। মূল সংখ্যাটো হ'ব, যেহেতু এককৰ ঘৰত আছে 5 প্লাছ ডি, আৰু দশকৰ ঘৰত আছে 5, আৰু শতকৰ ঘৰত আছে 5 মাইনাছ ডি। এতিয়া তোমালোকে এটা বস্তু বুজি লোৱা, যদি তিনিটা অঙ্কযুক্ত এটা সংখ্যা, সাপোজ 3 2 5, এইটো তিনিটা অঙ্কযুক্ত এটা সংখ্যা হয়।
এতিয়া এইটোক যদি আমি ভাঙি লিখোঁ নিশ্চয় এনেকৈ লিখিব পাৰিম 300 প্লাছ 20 প্লাছ 5 লিখিব পাৰিম। এতিয়া ইয়াৰ লগত চোৱা এটা বস্তু লক্ষ্য কৰা নিশ্চয় 100 এটা পূৰণ হিচাপে আছে ইনটু 3 কৰিলে নিশ্চয় আমি 300 পাম। আকৌ ইয়াৰ লগত 10 ইনটু 2 আকৌ ইয়াৰ লগত আমি 1 ইনটু 5 কৰিব পাৰিম। তো এই মূল সংখ্যাটোক আমি এনেদৰে লিখিব পাৰিম। সেম একেদৰে আমি ইয়াৰ এইটো সংখ্যাৰ নিচিনাকৈ আমি এই সংখ্যাটো মূল সংখ্যাটো লিখিম। তাৰ মানে প্ৰথম কি কৰিম যিহেতু আমি শতকৰ যিটো ঘৰ আছে সেই ঘৰটোৰ লগত 100 এটা পূৰণ হিচাপে থাকিব। তাৰপিছত কি হ'ব যিহেতু আমি কি পাইছোঁ শতকৰ যিটো ঘৰ থাকিব সেই সংখ্যাটো হৈছে 5 মাইনাছ ডি নিশ্চয় এইটো পূৰণ হিচাপে থাকিব। গতিকে লিখিম 5 মাইনাছ ডি আৰু প্লাছ এইটো হৈছে দশকৰ ঘৰ গতিকে আমি ইয়াৰ লগত 10 মাল্টিপ্লাই কৰিম ইনটু 5 আৰু এইটো হৈছে এককৰ ঘৰৰ গতিকে তাৰ লগত 1 ইনটু এইখিনি লিখি দিম 5 প্লাছ ডি। এতিয়া আমি যদি ক্যালকুলেশ্যন কৰোঁ তেনেহ'লে পূৰণ কৰি দিম 500 প্লাছ মাইনাছ হ'ব এইটো মাইনাছ 100 ডি আৰু ইফালে 50 1 ইনটু 5 মানে 5 প্লাছ ডি এইখিনি যোগ বিয়োগ কৰিলে 550 55 তাৰমানে 555 আৰু মাইনাছ 100 ডি আৰু প্লাছ 1 ডি গতিকে এইটো কি হ'ব মাইনাছ 99 ডি। এইটো হৈছে মূল সংখ্যাটো। গতিকে এই অংককেইটা যদি আমি উল্টাই লিখিলে কি হ'ব গতিকে নিশ্চয় এইটো আছিল কি এককৰ ঘৰ গতিকে এইটো এতিয়া আহিব কি শতকৰ ঘৰত আহিব গতিকে শতকৰ ঘৰত আহিলে ইয়াৰ লগত 100 দি মাল্টিপ্লাই কৰিব লাগিব। তো সেইকাৰণে আমি কি কৰিছোঁ 100 মাল্টিপ্লাই মানে 5 প্লাছ ডি আৰু প্লাছ আকৌ কি কৰিম এইটো এতিয়া 10 মাজতো চেঞ্জ নহয় এইটোই থাকিব আৰু এককৰ ঘৰত কোনটো আহিব 1ৰ লগত পূৰণ কৰিম 5 মাইনাছ ডি। এতিয়া এইখিনি ক্যালকুলেশ্যন কৰিম 500 আৰু প্লাছ 100 ডি আৰু 50 আৰু 5 মাইনাছ ডি প্লাছ মাইনাছ কৰিলে কি হ'ব 5 5 5 আৰু ইয়াৰ পৰা মাইনাছ 99 ডি পাম। এইটো 99 এইটো প্লাছ হ'ব যেহেতু এইটো প্লাছ আছিল 100ৰ আগত প্লাছ চিহ্ন আৰু মাইনাছ ডি এইটো মাইনাছ ডি হয় গতিকে এইটো হৈছে যেটো আমি অংক তিনিটা আমি উল্টাই লৈছোঁ উল্টাই লোৱাৰ পিছত পোৱা সংখ্যাটো হৈছে এইটো। কিন্তু প্ৰশ্নত কি কৈছে অংককেইটা ওলোটাই পোৱা সংখ্যাটো যেটো আমি পিছত পাইছোঁ সেই সংখ্যাটো মূল সংখ্যাটোতকৈ 594 কম হয় মানে সৰু হয়। অংককেইটা উল্টাই পোৱা সংখ্যাটো আছিল এইটো হয় গতিকে নিশ্চয় লিখিম 555 প্লাছ 99 ডি। এই সংখ্যাটো কি কৈছে মূল সংখ্যাটোতকৈ ইমান কম হয় তেনেহ'লে নিশ্চয় ইকুৱেলটো যদি কৰিব বিচাৰোঁ যেটো মূল সংখ্যাটো আছিল অৰ্থাৎ 5 মাইনাছ 99 ডি আছিল এইটো যেহেতু ডাঙৰ হয় এইটো সৰু হয় 594 কি হৈছে সৰু হয় গতিকে আমি ইয়াৰ পৰা কি কৰিম মাইনাছ কৰি দিলে নিশ্চয় কি এতে কি হ'ব ইকুৱেল হৈ যাব। তো সেইকাৰণে আমি কি কৰিম 594 আমি কি কৰিম ইয়াৰ পৰা মাইনাছ কৰি দিম। এতিয়া আমি ক্যালকুলেশ্যন কৰিম ক্যালকুলেশ্যন কৰিলে যেটো মান পাম ডিৰ মান ওলাই যাব ইয়াৰ পৰা। এটা বস্তু লক্ষ্য কৰা দুয়োফালে কি আছে 555 আছে মাজত ইকুৱেল গতিকে এইটোৰ লগত এইটো কেনসেল যাব ইয়াতে থাকিব 99 ডি। এতিয়া এইটো মাইনাছ 99 ডিটো আমি বাওঁফালে লৈ আহিলে প্লাছ 99 ডি হ'ব আৰু সোঁফালে অকল থাকি যাব মাইনাছ 594 থাকি যাব আৰু এইখিনি যদি আমি যোগ কৰোঁ নিশ্চয় কি হ'ব 198 ডি পাম
আৰু মাইনাছ 594। এতিয়া আমি যেহেতু ডিৰ মানটো উলিয়াব লাগে, গতিকে আমি ডি ইকুৱেল টু লিখিব পাৰিম 594 ডিভাইড হ'ব 198, আৰু এইটো ডিভাইড কৰিলে নিশ্চয় কি হ'ব 3বাৰ -3, মাইনাছ এটা আছে গতিকে -3। ডিৰ মান পাইছোঁ, গতিকে অংককেইটা আমি নিশ্চয় পাম। তেনেহ'লে লিখিবা, গতিকে অংককেইটা হ'ল, এটা যিহেতু 5 - d আছিল, 5 - d আছিল, গতিকে 5 মাইনাছ এইটো মাইনাছ আহি ডিৰ মান হৈছে -3, এইটো মাইনাছে কি কৰিব প্লাছ বনাব, আৰু এইটো হ'ব 8। আৰু এটা অলৰেডি পাইছোঁ 5, আৰু এটা কি হয়, আৰু এটা হৈছে 5 + d, মানে 5 ডিৰ মান মাইনাছ হয়, গতিকে -3, আৰু এইটো হ'ব 5 - 3 মানে 2। এটা হৈছে 8, এটা 5, আৰু এটা হৈছে 2। গতিকে নিৰ্ণয় সংখ্যাটো হ'ল, যিহেতু শতকৰ ঘৰৰ যিটো অংক আছে সেইটো হৈছে 8, আৰু দশকৰ ঘৰৰ অংকটো হৈছে 5, আৰু এককৰ ঘৰৰ অংকটো পাইছোঁ 2, গতিকে এইটো হ'ব মূল সংখ্যাটো।